হেল্ল' কি খবৰ নমস্কাৰ আজি মই ভিতৰত ভিডিঅ' এটা বনাব আহিছোঁ আৰু ভিডিঅ' বনাম বুলি বস্তু লৈছিলোঁ আৰু ভাল ভইচ আহিব বুলি জানেই কি বস্তু মাইকৰ ফোন আৰু দুখৰ কথা যে মোৰ ইয়াত কানেকশ্যন নহয় আৰু বহুত দুখ লাগিছে কোনোবাই জানে OnePlus 10R কানেকশ্যন কৰি দিবলৈ মোক কমেণ্ট কৰি জনাবচোন ভাবিছিলোঁ ভাল যি আৰু ভিডিঅ' বনাম আৰু দুখ আৰু ইমান নোৱাৰিলোঁ আৰু জানেই মই কিয় ভিডিঅ' দি থাকোঁ কাৰণ এনেই ফকতীয়াখন ভিডিঅ'খন দি নাথাকোঁ আৰু যাতে ভিডিঅ' এটা চাই কিবা লাভ পাব লাগে আৰু যাতে শাক ভজা বা ভাত খোৱাখিনি দি থাকিলে মন নাযায় আৰু এইবিলাক আৰু ফোনটো এইটো লৈছিলোঁ আৰু OnePlus 10R কোনোবাই জানে কমেণ্ট কৰি জনাব মোৰ হোৱা নাই আপোনালোকৰ যদি ভাল ভইচ ভিডিঅ' পাব আৰু আইফোন হৈছে আৰু আইফোন লোৱা অকাত নাই নিজৰ হোৱা ঘৰটোৱে আৰু বাসৰ গৃহটো আৰু 1 লাখ নহয় কি আইফোন ল'ব আৰু লোৱা নাই লাষ্ট ডিচেম্বৰ আহি আছে জানুৱাৰী আহি আছে আৰু জানেই কিয় লাষ্ট ডিচেম্বৰ আৰু জানুৱাৰীৰ কথা কৈছোঁ কাৰণ মই কামৰ খবৰ দিওঁ কাৰণ জানুৱাৰীত ডিচেম্বৰত ওলাব ঘৰত যায় কামবোৰ কোম্পানীবোৰ খালী হৈ যায় যদি আপোনালোকে ভাল ভিডিঅ' বা কাম পাবলৈ কি কয় বিচাৰিছে মোক মোৰ এই ইউটিউব চেনেলটো শ্বেয়াৰ কৰি ৰাখিব আৰু লাইক কৰি দিব আৰু মোৰ আজি এটাই ভাল খবৰ আনিছোঁ বন্ধুসকলৰ বাবে জানুৱাৰী পোৱাহি নাই ডিচেম্বৰ পোৱাহি নাই ডিচেম্বৰ পাইছে আৰু নৱেম্বৰতে আৰু 2 দিন আছে আৰু ডিচেম্বৰ সোমাব আৰু কোম্পানী এটা ফোন কৰিছে ল'ৰা খালী হৈছে বোলে ঘৰত গ'ল ল'ৰাবোৰ লাগে কৈছে মই এতিয়া ল'ৰা ক'ত দিওঁ ভাবিছোঁ ইটো জগতত আকৌ আহি যাওঁ আজি আহি গ'লোঁ ভিডিঅ' এটা দিবলৈ তোমালোকক কৈছোঁ যদি কাম লাগে কেৰেলাত কোম্পানী খালী আছে মোক কণ্টেক্ট কৰিব মোৰ নাম্বাৰ দি আছোঁ আৰু যদি ফোনটো ৰিচিভ নকৰোঁ হোৱাটছএপত SMS এটা কৰি থৈ দিব মই ডেইলি অনলাইন থাকোঁ আৰু কিছুমান ল'ৰা ভৰাই আছিলোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ আৰু ভিডিঅ' বনোৱা এনেই কি এটা ল'ৰা দিম কি ভিডিঅ' বনাবা আৰু এইবোৰ বনোৱা নাছিলোঁ আৰু তাত কতি আৰু এটা ভাল খবৰ কিছুমানে যদি বিল্ডিং কাম জানা মোৰ ওচৰত কিছুমান কণ্টেক্টৰ নাম্বাৰ আছে বিল্ডিং কাম মিস্ত্ৰী কাৰণ যদি মিস্ত্ৰী কোনোবাই জানা ভাল বিল্ডিং আৰ্ট চাৰ্ট চোৱা সিহঁতে এদিনত 1200-1300 টকা দিব আৰু হাজিৰা কাৰণ 1200-1300 টকাত ধেমালি নহয় কিমান 30-35 হাজাৰ টকা চেলাৰী কোনোবাই জানা মোক কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ নাম্বাৰত কিন্তু এনেই আল্টু ফাল্টু নহয় আৰু কাৰণ আৰ্ট চাই বিল্ডিং বনাব লাগিব আৰু কোনোবাই যদি বিল্ডিঙত ধৰ যোগালী কৰে এনেকৈও মই ভৰাই দিম ল'ৰা কণ্টেক্টৰ নাম্বাৰ আছে মোৰ লগত আছে মই নিদিওঁ নাম্বাৰ ইউটিউবত মই নাজানো বন্ধুসকলক কিমান সহায় আছে কিন্তু মই সদায় বন্ধুসকলক বাবে এটা সহায় কৰিবলৈ ভিডিঅ' বনাব আহোঁ কাৰণ মই আজি 3 বছৰ হ'ল বাহিৰত থকা কাৰণ মই জানো যে বাহিৰত কাম এটা পাবলৈ কিমান কষ্ট নাভাবিবা যে বাহিৰত কাম এটা কৰি আছে কাম কৰিবলৈ আহিম বুলি কিন্তু সেইটো ভুল কাৰণ বাহিৰত কাম কৰি থকা নাই সেইকাৰণে কাৰণ মই বহুত ভুগিলোঁ কাম পোৱা নাছিলোঁ ভাল কাম এতিয়া পাইছোঁ যাতে মই কোম্পানীবোৰ ক'ব দি থাকোঁ ল'ৰা খালী হ'লে সেইবাবে কৈছোঁ যদি মোৰ ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰি ৰাখিব আৰু বন্ধুসকলক দি যাওঁ ভিডিঅ' আৰু কোনোবাই যদি নতুন আহা নিশ্চয় শ্বেয়াৰ কৰি ৰাখিব কাৰণ কাম এটা বাহিৰত পোৱাটো বহুত কঠিন সহজে পোৱা নাযায় আৰু মইনো কি ক'ম নতুন শুভেচ্ছা জনালোঁ আৰু জানুৱাৰী ভিডিঅ' আহি আছে আৰু সেয়াই লাষ্ট ভিডিঅ' 2022 চনৰ নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু বন্ধুসকলক বাই বাই